ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল, আজি আমি যাবলৈ ওলাইছোঁ তিনিচুকীয়া। সো গাইজ, চাই থাকক ভিডিঅ'টো শেষলৈকে। ভাল ভাল জেগা দেখুৱাই যাম, এবাৰ চাব। জামুগুৰি দলং, আমি গৈ আছোঁ তিনিটাবৰ 17 কিলোমিটাৰ, পানীখাইতি 13 কিলোমিটাৰ, যোৰহাট 38 কিলোমিটাৰ। মোৰ চেনেলটোত যদি নতুন কোনোবাই চাই আছে, প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। ভিডিঅ'টো চাই ভাল লাগিলে এতিয়া আমি বিঅচিত সোমাইছোঁ। বিঅচিত তেল ভৰোৱা হ'ল আৰু যাওঁ আৰু এতিয়া আমি অমিতৰ মোবাইল। এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ গাড়ীখন। এইখনে হৈছে বলেৰো মহিন্দ্ৰ কোম্পানী। কেনেকুৱা লাগিছে সেইখনেই গাড়ী লৈছে, কমেণ্টত জনাব বন্ধুসকল। নতুন কোনোবাই চাই আছে যদি প্লিজ
ছাবস্ক্ৰাইবটো কৰি দিব লগতে বেল আইকনটো দবাই এইখন গাড়ী দেখিছে আপোনালোকে এইখনেই লোৱা হ'ল আজি কেনেকুৱা লাগিছে ক'ব বন্ধুসকল নামটো হৈছে বলেৰো পিকআপ চাই লওক এবাৰ গোটেই গাড়ীখন কভাৰ আমি এতিয়া এখন বিৰতিত আহিছিলোঁ এইখনে গাড়ীখন কেনেকুৱা লাগিছে বন্ধুসকল চাই কিনে ক'ব চাই লওক এবাৰ গাড়ীখন লগত আছে আমাৰ অমিত পাছফালৰ পৰাও এবাৰ দেখাই দিওঁ ধূপ জ্বলাই আছে এতিয়া আমি যাওঁ মৰ্ণিং টাইমটো 6:02 হৈছে 6:02 Head north toward National Highway 15, then turn right onto National Highway 15. Continue on National Highway 15 for 1.5 kilometers. তিনিচুকীয়াৰ পৰা যাবলৈ ৰাওনা হৈছোঁ সৰু পথাৰ ইয়াৰ পৰা গাড়ীখন লোৱা হ'ল তিনিচুকীয়া আছাম মটৰ্ছ ডিলাৰৰ পৰা অমিত এবাৰ কৈ দে লাইক কমেন্ট শেয়ার করিবা দেই আর বেল আইকন দবাব পাহৰি নাযাবা পেট্ৰল পাম্প অলপ আগত আছে আমি মানে নতুন অহা নাই ইমানকে নাজানো